নমস্কাৰ, আপোনালোকে চাই আছে BGD Tech ইউটিউব চেনেল। আকৌ এটা মই নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' আজি আমি এই ভিডিঅ'টোত কথা পাতিম যে আমাৰ যোনটো ইউটিউবৰ ভিডিঅ' হয়, চ' সেই ভিডিঅ'সমূহত আমাৰ যোনটো লগো আছে, চেনেলৰ লগো, সেই ট্ৰেন্সপাৰেঞ্চ লগোটো আমি কেনেদৰে বনাব পাৰোঁ বা সেই ট্ৰেন্সপাৰেণ্ট লগোটো আমি কেনেদৰে ভিডিঅ'সমূহত এড কৰিব পাৰোঁ, তাকে আমি চাম। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাওক, তাৰ বাবে আপোনালোকৰ দুটা ছফ্টৱেৰ লাগিব। এটা হৈছে কাইনমাষ্টাৰ আৰু এটা হৈছে আপোনাৰ পিক্সাৰ। চ' ফাৰ্ষ্টে আমি কি কৰিম, পিক্সাৰটোত আমাৰ যোনটো চেনেল লগো আছে, চ' সেই চেনেল লগোটো আমি বনাই ল'ম। ফাৰ্ষ্টে মই পিক্সাৰটো অ'পেন কৰি লৈছোঁ আৰু এই পিক্সাৰটোত গৈ আপুনি ইয়াত প্লাছ বুটনত ক্লিক কৰিব। প্লাছ বুটন ক্লিক কৰাৰ লগে লগে ইয়াত আহিব আৰু ইয়াত অল ফটোছত ক্লিক কৰিব আৰু বেকগ্ৰাউণ্ডত ক্লিক কৰিব। বেকগ্ৰাউণ্ডত ইয়াত যোনটো আপোনাৰ এই চিম্বলটো দেখিছে, ব্লেক হোৱাইট আছে, চ' ইয়ে বেকগ্ৰাউণ্ডটোত ক্লিক কৰিব। এইটো আচলতে এটা ট্ৰেন্সপাৰেণ্ট বেকগ্ৰাউণ্ড হয়, চ' সেইটো ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত নিজৰ লগোটো বনাই ল'ব। ত' গতিকে মই ইয়াত লগোটো বনাই লৈছোঁ। চ' এনেকৈ কৰি আপোনালোকে যোনটো ইউটিউবৰ লগো আছে, চ' ইউটিউবৰ লগোটো বনাই ল'ব। অ'কে, ডান। চ' এইটো এতিয়া আপুনি ছেভ কৰি ল'ব। চ' মই ছেভ কৰি লৈছোঁ আৰু নেক্সট আপুনি এইটো ছেভ কৰাৰ পিছত আপুনি ডাইৰেক্ট যাব কাইনমাষ্টাৰলৈ। আপুনি আচলতে য'ত মানে আপুনি ভিডিঅ'টো এডিট কৰে, আপুনি যিকোনো ছফ্টৱেৰ ল'ব পাৰে, কিন্তু মই কাইনমাষ্টাৰ এডিট কৰোঁ, গতিকে মই কাইনমাষ্টাৰ অ'পেন কৰি লৈছোঁ। নেক্সট আপুনি এমটি প্ৰজেক্টত ক্লিক কৰিব। এমটি প্ৰজেক্টত গৈ এতিয়া ইয়াত মিডিয়াত ছিলেক্ট কৰিব। মই ইয়াত যিকোনো এটা ভিডিঅ' লৈ লৈছোঁ। অ'কে, ভিডিঅ'টো ল'লোঁ। চ' এতিয়া আমি যোনটো ভিডিঅ' আমি এড কৰি ল'লোঁ আৰু এই ভিডিঅ'টোত কি কৰিব লাগিব, আমি যোনটো আমাৰ চেনেলৰ লগো আছে, সেই লগোটো আমি এড কৰিব লাগিব। তাৰ কাৰণে আপুনি লেয়াৰত যাব, লেয়াৰত গৈ পেলাই মিডিয়াত যাব আৰু মিডিয়াত গৈ পেলাই আমি যেতিয়া যোনখন পিক্সাৰত আছে, চ' পিক্সাৰত এডিট কৰিছিলোঁ, চ' পিক্সাৰটো অ'পেন কৰি আপোনাৰ যোনটো লগো, সেইটো লগো ইয়াত লগাই দিলে হ'ব। আপুনি য'ত লগাই নিজৰ ইচ্ছামতে, মই ওপৰত লগাওঁ, তলত লগাওঁ, এনেকৈ লগাব পাৰে। চ' মই ইয়াৰ ওপৰতে দি দিছোঁ আৰু ইয়াত গৈ পেলাই আপুনি অ'কে কৰিব। তাৰপিছত আপুনি ডিউৰেশ্যনটো আপোনাৰ ছেট কৰিব লাগিব। মই এইটো গোটেই ভিডিঅ'টোলৈকে ডিউৰেশ্যনটো দি দিছোঁ। এতিয়া চাব, মোৰ ভিডিঅ'টোত গোটেইটোত লগোটো আহি গৈছে। দেখিছে নহয় আপোনাৰ চুক। চ' এতিয়া আপোনালোকে দেখিছে যে চুকত মোৰ যোনটো লগো আছে, BGD টেকৰ লগো আছে, চ' সেই লগোটো ওলাই আছে। চ' এনেদৰে আপুনি ভিডিঅ'ত যি আপোনাৰ যোনটো লগো আছে, চেনেলটোৰ লগো, চ' সেই চেনেলটোৰ লগোটো আপুনি মেকিং কৰি এনেকৈ ট্ৰেন্সপাৰেণ্ট হিচাপত আপুনি নিজৰ ভিডিঅ'ত এড কৰিব পাৰে। চ' আজিলৈ আছিলে সেইটোৱে ভিডিঅ'। যদি ভিডিঅ'টো কিবা হ'লেও অলপ বুজি পালে বা চাই ভাল লাগিল, তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। যদি মোৰ ইউটিউব চেনেলটো নতুনকৈ আহিছে, এনেধৰণৰ মই যোনবোৰ টেকনিকেল ভিডিঅ' চাওঁ বা এনেধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ' চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। থেংক ইউ।